Hey guys, কি খবৰ আপোনালোকৰ? তো মোৰ খবৰ ভালে আশা কৰা সকলোৰে ভালে আছে। ওয়েলকাম টু মাই হেৰিটেজ চেণ্টাৰ কনচিলাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল ভাবিছে চাগে তেওঁ মই ক'লৈ গৈছোঁ তো আপোনালোকে থাম্বনেইলখন দেখি গমেই পাইছে। মই বৰ্তমান ৰাভা সাহিত্য সভাৰ বাহিৰে মানে অসম মেঘালয় সীমান্তৱৰ্তী মানে এখন ৰাভাগত গৈছোঁ। তো বন্ধুসকল কিয় গৈছোঁ তাকো আপোনালোকে থাম্বনেইলখন দেখি গমেই পাইছে। তো বলক আৰু আমি মানে পুৰা যাত্ৰা কৰোঁ গাইজ, বলক। তো বন্ধুসকল এনেকৈ মানে আমি পাহাৰৰ মাজে জিমিৰি ৰাভাগলৈ যাত্ৰা কৰি আছোঁ। তো তাত গৈ গাইজ আমাৰ মানে ব্লগটোৰ গাইজ ধামাকা হ'বলৈ গৈছে। এইটো মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকিব। তো বলক লাগছে কাটা কি কাটা কাটাই যে দেখাব ঘৰৰ কি গাছ এইবিলাক শাল গাছ আমি এতিয়া এই পাহাৰত উঠি আছোঁ ওপৰত যা ফাৰ্ষ্ট টাইম নহয় গাইজ একেবাৰে পাহাৰত উঠা যাইছা বাৰু আপোনালোকৰ মানে ঝৰ্ণাটা দেখাওঁ তো মানে আমি আহিছোঁ বৰ্তমান জিমিৰি গাঁও ৰাভাগাঁৱত মানে অসম মেঘালয় সীমান্তৱৰ্তী অৱস্থিত এখন ৰাভাগাঁও ইয়াতে আহিছোঁ তো আপোনালোকক ঝৰ্ণাটা দেখাই দিম মানে চাই থাকিব। ৰূপদা কিবা এটা কৰি আছে গাঁওখনৰ বিষয়ে সেইটো ভালে লাগছে গাঁওখন জিমিৰি গাঁও অসম মেঘালয়ৰ নে কিবা কিবা আইফি নাইফি কিবা এটা কৈ দিয়ে ৰাইজক জিমিৰি গাঁৱত আহিব লাগে না নালাগে আকৌ কিবা এটা কৈ দিয়ে আহিলেতো ভালে লাগিছিলে হয় আহিব কমলা খাব আঘোণত ডিচেম্বৰ জানুৱাৰীত হয় কমলা খাব লৈ আহিব ঠিক আছে আপোনালোকে আহিব এই গাঁওখন আৰু এটা ঝৰ্ণা আছে গাইজ মজা ঝৰ্ণা আৰু বৰ্তমান গাঁওখন অসম মেঘালয় সীমান্তৱৰ্তী গাঁও গাইজ গাঁওখন জিমিৰি ৰাভাৰ কাৰণে ক্ষেত্ৰ আছে আপোনালোকে আহিব ডিচেম্বৰত আহিলে গাইজ আপোনালোকে কমলা খাব হ'ব গাইজ ইয়াৰ কমলাবিলাক বহুত মিঠা হয় তো আজি মানে গাইজ নৰ্মেলি ভ্লগ ছুটি কৰি দেখাইছোঁ আপোনালোকক অকণমান গাইজ বৰ্তমান আমাৰ এতিয়া মানে ফটো শ্বুট চলি আছে গাইজ তো মানে ফটো উঠিছোঁ ভিডিঅ' কৰিছোঁ তো আপোনালোকক দেখাম মানে কিবা কিবি চাই থাকিব এইটো ঝৰ্ণাৰ পৰা ওলালোঁ এতিয়া তো গাইজ যদি যাব পাৰোঁ এতিয়া বেলেগ ঝৰ্ণাত যাম টাইমটো মেনেজ হৈছে নহয় গাইজ ক'ব নোৱাৰোঁ বাৰু তো চাই থাকিব আপোনালোকে আজি ঝৰ্ণা দেখাম বেলেগ একো দেখা এইফালে চব কমলা বাগান গাইজ চ' গাইজ আমি মানে এতিয়া নেক্সট এটা লোকেশ্যনত গৈ আছোঁ। তো মানে এদিনাকৈ গাইজ মানে গাড়ী চলাইছোঁ সেইটো কাৰণে ভয় লাগিছে গাইজ মানে পাহাৰীয়া ৰাস্তা না মানে কিবাটো হ'লেও আহিছোঁ আৰু তো সেইটো উপায় নাই গাইজ তো আপোনালোকক দেখাম বুলি আহিছোঁ। প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব গাইজ তো বলক চ' গাইজ ফাইনেলি বৰ্তমান আমি এতিয়া আহি পালোঁ মানে নেক্সট এটা লোকেশ্যনত মানে নেক্সট এটা ঝৰ্ণাত গৈ আছোঁ তো আপোনালোককো দেখাম তো মানে দাদাজনে ক'লে কি এতিয়া বাইক চাইক পাৰ্কিং কৰিব লাগিব তো মানে আমি কমেও 2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব তো বলক আৰু আপোনালোকেও মোৰ লগত ফাইনেলি বৰ্তমান আমি আৰু এক নতুন লোকেশ্যনলৈ আহিলোঁ বৰ্তমান কি দেখাব পাৰোঁ নৰো নাজানো গাইজ তো বাৰু বলক আমাৰ আগত কি উৎপলটা আছে তাইহে জানে বাৰু ক'ত কি আছে নাই তো গাইজ মানে এইখিনিৰ ওপৰে গমন যাত্ৰা লগতে গাইজ চ' গাইজ আমি মানে এতিয়া ঝৰ্ণা যাওঁ পাহাৰৰ ওপৰে এইবিলাক চব বেলেগৰ বাৰী নেকি গাঁৱৰ তামোল আৰু নাই এই তামোলবিলাক পাৰব বহুত কষ্ট হৈ চাগে না গাইজ বহুত ওপৰত আছোঁ বৰ্তমান আমি আৰু গৈ আছোঁ একদম পুৰা বেলেগ ৰাস্তা গাইজ এইফালে উৎপলদা চিন্ময় এইফালে তামোল বাগান ভূটানত পাহাৰত উঠি ভ্লগ কৰাৰ নিচিনা হৈছে তাতে সেইটো কৰিছিলোঁ না গাইজ এই পাইপটোৱে বোলে ৰাইজৰ পানী খায় না এই পানীটোৰ পৰা ৰাইজৰ পানী যায় না ৰাইজৰ পানী খাই গাইজ এই পাইপটোৱে
চ' গাইজ পাহাৰীয়া এলেকাত মানে এইবিলাক আৰু গাইজ পাহাৰীয়া পানীটো ভালে ইয়াতে মানে যাহা তাই ইউজ নকৰে চাগে না এইটো বিলাক গৰা হৈ গৈছে না তামোল গাইজ চাওক তামোল ইয়াৰ জানো বেলেগ ফিল গাইজ আপোনালোকে আহিব চেষ্টা কৰিব গাইজ আমাৰ অসমতো মানে গাইজ আমাৰ অসমতো বহুত ভাল ভাল প্লেচ আছে বিচাৰিব জানিলে গাইজ তো আপোনালোকে পুৰা ডাইৰেক্ট চানডুবি অহা লাইনত আহিব জিমিৰি ৰাভা গাঁও বহুত জনপ্ৰিয় গাইজ মানে তাতে কমলা বাগানৰ কাৰণে বহুত জনপ্ৰিয় তো আপোনালোকে আহিব মানে ঝৰ্ণাবিলাক চাব তো এইটো ঝৰ্ণালৈ গৈছোঁ গাইজ তো বাৰু বলক আৰু কিনে তাতে যিবিলাকে গৈ আছে মানে এই টিকেট দিয়া কিবা দিয়া ইফাৰ্ম আছে নেকি এইখন চেম্বাৰটো যে অলপ আগত তাতে কয় আৰু আজি কি চব কি খালি চবে ইয়াতে যে চবে বুলি ফাইনেলি বৰ্তমান আমি মানে মেঘালয়ত ফুৰি দিলোঁ অসমটো পাৰ কৰালোঁ গাইজ এইবিলাক চব মেঘালয়ৰ পাহাৰ এতিয়া মানে যিটো ঝৰ্ণা যাম সেইটো আচলতে মেঘালয়ৰে হয় তো আপোনালোকে চাই থাকিব সীমান্তৱৰ্তী এলেকা সীমান্তৱৰ্তী এলেকা আছে গাইজ বৰ্তমান যেনিবা এইবিলাক চব মেঘালয় পৰে আৰু আপোনালোকে চাই থাকিব একদম খাতাৰনাক জেগাত আহিছোঁ গাইজ আমাৰ কাৰণে খাতাৰনাক বাৰু আহি পৰা না অকলে আহিব ভয় লাগিব চাগে ঘূৰি একেবাৰে অৱস্থা নাই খাৰাপ কাবাই দি লাঠি দিয়ে ঘূৰি মিতে চাই থাকিব বাৰু কষ্টও কৰিছে গাইজ আপোনালোকে লাইক এটা কৰি দিব কমেণ্টটো কৰিলে ভাল লাগে আৰু একদম পুৰা যি নিজৰ ঘৰৰ ভাষাত ব্লগটো বনাওঁচোন গাইজ চাই থাকিবি আৰু চলাচল হ'ল কাৰণে গৰম লাগলা এতিয়া বৰ্তমান এটা স্পেচিয়েলি বস্তু দেখাম গাইজ সৰুতে পঢ়া বস্তু জুম খেতি গাইজ এইবিলাক জুম খেতি হয় মানে ইয়াতে কাটি পুৰি চাফা গছ গছনি কাটি মানে ইয়াতে জুম খেতি কৰা হয় মানে ধানৰ খেতি গাইজ তো আপোনালোকক জুম কৰি অকণমান দেখাই দিছোঁ এইটো গাইজ এতিয়া মানে জুম খেতি কৰি এইবিলাক খাচীবিলাকে কৰিছে গাইজ তো আৰু দেখাম গাইজ কি পাওঁ আগত যাই থাকোঁ মানে ঝৰ্ণাটো লৈ গৰম লাগিল মানে গাইজ সেইটো কাৰণে চলাচল ভালকৈ ল'লোঁ কলগছ দেখিছে হয় কিন্তু আমাৰ খোৱা কলগছ নহয় গাইজ এইবিলাক মানে বনৰীয়া কলগছ চাওক এতিয়া আহি জুম খেতিৰ ওচৰ পালোহি কি কৈছিলোঁ না অলপমান আগত জুম খেতি এইটো হয় গাইজ মানে তো গাইজ ফাইনেলি বৰ্তমান আমি ঝৰ্ণা পালোঁৱে ধৰ গাইজ আৰু 2 মিনিট তথাপিও পানীটো দেখি অপেক্ষা কৰি চাই থাকিব ভাগৰ হৈছোঁ বলক আৰু চিনেমাৰ অৱস্থা একেবাৰে খাৰাপ মই গম পাইছোঁ কিন্তু তেওঁ বোলে ফাৰ্ষ্ট টাইম কাৰণে চাব আহিছে ছেকেণ্ড টাইম নাহে আহি আৰু মহিলা আহিম গাইজ এইবাৰ লৈ আহিম চাই থাকক আমি মানে এনেকুৱা খাতাৰনাক জেগা দি গৈ আছোঁ ঝৰ্ণা চাবলৈ গাইজ তো আপোনালোকে বলক আৰু এই ৰছ গাইজ গৈ আছোঁ একদম পুৰা হাবিৰ মাজে মাজে পাহাৰৰ মাজে মাজে গাইজ ফাইনেলি আমি স্পেচিয়েলি বস্তুটো আহি পালোঁ সেইটো দেখাই দিওঁ আপোনালোকক চাওঁ গাইজ এইটোৱে হৈছে ঝৰ্ণা গাইজ হা ৰামটেং এইটো গাইজ মোৰ ভুল হ'ল মানে গাইজ ঝৰ্ণাটোৰ নাম হৈছে ৰামটেং আমাৰ ওপৰতে কৈ দিব ৰামটেং বোলে ঝৰ্ণাটো চাওঁ গাইজ কি মজা আৰু এইফালে চিন্ময় গাঁৱৰ যি যা হা হাউচুং তো গাইজ এতিয়া আমি বৰ্তমান চাই অহা ঝৰ্ণাটো হাউচুং আছিল এইটো হ'ল ৰামটেং মেঘালয়ৰ গাইজ মেঘালয়ৰ ঝৰ্ণা চাওঁ গাইজ গাইজ আমি মানে পানীত অকণমান নামিলোঁ সেইটো নামি কিনে হাত মুখ ধুই কিনে এতিয়া যামগৈ আৰু গাইজ তো বেছি টাইম নাথাকোঁ মানে বহুত পাহাৰৰ ওপৰত আছে গাইজ তো ইমান দেৰি কৰি থকাটো ভাল নহয় পাহাৰীয়া এলেকাটো আপোনালোকেও মোৰ লগতে অকণমান এনজয় কৰক আৰু দেই আৰু গাইজ
তো গাইজ ফাইনেলি ঝৰ্ণাটোক বাই বাই দি কিনে এতিয়া ঘৰলৈ যাওঁ আৰু মানে উৎপলাটোৰ ঘৰলৈ তো গাইজ চাই থাকিব বাৰু মানে বন্ধুসকল ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ উৎপলাটোৰ ঘৰ যাই পালে আমি ভিডিঅ'টো সমাপ্ত কৰিম চাই থাকিব আৰু ন কি কয় আমি মানে এতিয়া নামি গৈছোঁ ঝৰ্ণাৰ পৰা আহিলোঁ এই পাম আৰু গাইজ আমি য'ত গাড়ীত থৈ দিছিলোঁ তাত পাম আৰু চিন্ময় কিনে অনুভৱ কিবা মানে বিক্ৰী তাজো নিমিন নেমটা নিমি নেমটা যো আয়া এগা ঝর্ণা ফার্স্ট টাইম সিনারি গে মান ফার্স্ট টাইম তো নিমিন নেমটা যো আর ফিলিং হ্যাপি একদম আহিবা সেম কন্ডিশন মেথড ঠিক আৰু তাৰ কাৰণে আজি ঝৰ্ণাটো দেখা পালোঁ আকৌ ধন্যবাদ দিছোঁ গাইজ এতিয়া আৰু ভ্লগটো বেছি দীঘলীয়া নকৰোঁ গাইজ সমাপ্ত কৰিমে আৰু অলপমান টাইম আছে শেষ কৰিম ব্লগাৰ বৰ্তমান আমি য'ত গাড়ী থৈ দিছিলোঁ তাত আহি পালোঁ এতিয়া যাম উৎপলাটো ঘৰলৈ তো চাই থাকিব আৰু তাত গৈ পুৰা সমাপ্ত কৰিম চিন্ময় ঘৰ পালোঁ এতিয়া মানে মিটিঙলৈ যাম তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিব তো নকৰোঁ বাই বাই